কাৰণ নাযাওঁ ইহঁত যাব ভিতৰত কাৰণ গাইজ আমি এতিয়া পূজা চাব আহিছোঁ গাইজ ইয়াতে নাজানো কি হয় বাট আমি গৈ আছোঁ এতিয়া পূজা চাব তো আগত গৈ আছে ইহঁত আৰু মই গৈ আছোঁ পিছত কাণৰ ওচৰত যেতিয়া মানে গাইজ একদম মানে মাৰি দিব হৰণটো একদম মোৰ অকল চাই থাককচোন এই গেলা গেলা ৰাস্তাত গৈ আছোঁ গাইজ দুৰ্গা পূজা চাবলৈ তো ক'ত ক'ত যাওঁ কি হয় কি খাওঁ দেখাই যাম চাই থাকক বলক ভিডিঅ'টো একেবাৰে ষ্টাৰ্ট কৰোঁ ইণ্ট্ৰ' দিয়াই নাই গাইজ তো সেই গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু আপোনালোকৰ কেনে মোৰ নিউ ব্লগৰ মাজত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মোৰ অনুষ্কা 20 ব্লগৰ এটা নিউ ব্লগ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই ষ্টাৰ্ট কৰোঁ আপোনালোকে এনজয় কৰক বলক পূজা নুৰাই ৰ ব্লগ বনাও মই ব্লগ বনাওঁ বিমান গাইজ মই ভিতৰত নাযাওঁ ইহঁত যাব ভিতৰত কাৰণ আৰু এইখন আছিল লতাশিলৰ পূজা মই ভিতৰত যাব পৰা নাছিলোঁ কাৰণে তাইয়ে আনিছে কেইটামান ক্লিপ মানে ভিতৰৰ সেইটো কাৰণে মই দেখাই দিলোঁ আৰু মই ভিতৰত যাব পৰা নাছিলোঁ কাৰণ মোৰ কিবা প্ৰব্লেম হৈ আছিলে জানে সকলোৱে কি প্ৰব্লেম এতিয়া আছোঁ আৰু চাপৰি গাইছে চব আমি আছোঁ চাপৰি এইটো চাপৰি হয় গাইছ ছটা চাপৰি ই নহয় ভদ্ৰই গাইছ লাগাচ্ছে জেন্টেলমেন ই একোৱে নাজানে গাইছ শান্ত ইষ্ট জেন্টেলমেন হয় গাইছ The next day. হয় গাইছ এতিয়া আজি হ'ল নেক্সট ডে ৰাতিপুৱা কালি ভিডিঅ' নবনালোঁ আৰু বৰষুণো দি দিলে কিবা কিবি খাই গুচি আহিব তো এতিয়া খাই আছোঁ চাহ বুন্দিয়া ভুজিয়াৰ লগত ক'ত যাওঁ কি হয় চব এইটো ব্লগত দেখাম তো ব্লগটো চাই থাকিব কণ্টিনিউ কৰিম তো ভিডিঅ'টো চাই থাকিব বলক ভিডিঅ'টো ষ্টাৰ্ট আৰু এইখন আছিলে নাৰেংগী ফৰেষ্ট গেটৰ পূজা য'ত থাকে অপূৰ্ব দাদাহঁতৰ জেগাখিনিতে এইখন পূজা হয় তাত গ'লোঁ ধুনীয়াকৈ মাহঁতে চাকি বন্তি দিলে মই যিহেতু দিব পৰা নাছিলোঁ আৰু তাত যিহেতু ভোগ খুৱাইছিল খিচাৰি পায়স আমিও খালোঁ বহুত ধুনীয়া হৈছিলে আপোনালোকে দেখিব পাব গাইছ ইয়াত ভোগ খাম আমি ইয়াত খিচাৰি ইয়াত পায়স কেনেকুৱা হৈছে বঢ়িয়া কেনেকুৱা চাহ বাক চাহ আৰু গাইছ ইয়াত পূৰা খিচাৰি হৈ আছে কেনে আহিছে গাইছ পূৰা মানুহ এইটো হ'ল ফৰেষ্ট গেটৰ নাৰেংগীৰ পূজা দুৰ্গা পূজা আৰু এই পিনে অপূৰ্ব দাদাহঁতৰ ঘৰত যায় এই চিধা আৰু এইখিনি পূজা হৈ আছে তাত গৈ ফটো চটো উঠিম আৰু গাইছ
মাছ নিব আহিছোঁ কিন্তু ইয়াতে ডাকেহে উপায় নাই আৰু এনেকৈ মাছ কিনিব লাগিব ইয়াতে বজাৰ চজাৰ বহিছে বজাৰ লৈ আছে মাহঁত আমি বহিছোঁ গাড়ী সেইপিনেও বজাৰ আৰু এইখন আছিল পানী খাইটিৰ পূজা মোৰ এই ভিডিঅ'টো বহুত মানে নেক্সট ডে আহি গৈছে মই আধা ক্লিপ লৈ লৈ ভিডিঅ'বোৰ বনাওঁ সেইকাৰণে মোৰ ভিডিঅ'বোৰ কেতিয়াবা সৰু হয় কেতিয়াবা ডাঙৰো হয় গতিকে এইখন আছিল পূজা তাৰ গ'লোঁ তাত ধুনীয়াকৈ মাৰ আশীৰ্বাদ ল'লোঁ আমি আৰু তাত কিবা কিবি খাই কিনে তেনেকেই গুচি আহিলোঁ এইখন হ'ল সপ্তমীৰ দিনা আৰু অষ্টমীৰ দিনা আমি ক'ত যাওঁ কি কৰোঁ সেই ভিডিঅ' আপোনালোকে পাব নেক্সট ভিডিঅ'ত গতিকে এই ভিডিঅ'টোত সপ্তমীৰ হয় গতিকে সপ্তমীৰখিনিয়ে দেখালোঁ আপোনালোকক তো আজিলৈ বাই